Hi friends, welcome back to my YouTube channel. আজি কোৰসাৰে বেগৰ ৰছীডাল বনাবলৈ শিকিম। বলকচোন কেনেকৈ বনায়। প্ৰথমতে আমি পেলাম এডাল টাইপ কৰি দিম। এতিয়া 6টা চেইন লম। বেগৰ ৰছীডাল আপোনালোকে যিমান মোটা কৰিব বিচাৰে সিমান ইয়াতে চেইন বঢ়াই ল'ব লাগিব। মই এতিয়া ইমানে আপোনালোকক দেখাবৰ কাৰণে মই ইমান লৈছোঁ। আপোনালোকক যিমান লাগে আপোনালোকে ল'ব পাৰে। এতিয়া প্ৰথম চেইনটো বাদ দি ছেকেণ্ড চেইনৰ গোটেইকেইটা চেইনতে এনেকৈ এবাৰ এবাৰ 2 3 ছয়টা চেইনতে 6বাৰ লৈ লৈছোঁ। এতিয়া চেইনৰ পৰা এনেকৈ দুটা চেইন কৰি লৈছোঁ। আকৌ দুটাৰ মাজেৰে এনেকৈ এতিয়া আকৌ এটা চেইন ল'ম। এতিয়া এই প্ৰথম দুইটা চেইনৰ মাজেদি এনেকৈ ল'ম। এনেকৈ আকৌ বাকীকেইটা লৈ ল'ম। 5টা 3টা হয় 4টা এনেকৈ 5টা ল'লোঁ। আকৌ আগৰ দৰে এনেকৈ আপোনালোকক যিমান ষ্ট্ৰেটডাল দীঘল লাগে সিমান গুঠি যাব। যিমানে গুঠিব সিমানেই দীঘল হৈ যাব। ভিডিঅ'টো চাই কেনেদৰে পাইছে ক'বলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ। থেংক ইউ।